দেশৰ লাখ লাখ জনতালৈ আহিছে বৰ্তমান সময়ত এক ভাল খবৰ হ্ৰাস পাব কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম জিএসটিৰ ফলত হ্ৰাস পাব কেইবাবিধো সামগ্ৰীৰ দাম মুঠ 21 বিধ সামগ্ৰীৰ দাম হ্ৰাস হ'ব জিএসটিৰ ফলত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ দেশৰ লাখ লাখ জনতালৈ বৰ্তমান সময়ত আহি পৰিছে এটি ভাল খবৰ হ্ৰাস পাব কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম জিএসটিৰ ফলত হ্ৰাস পাব এই সামগ্ৰীসমূহৰ দাম মুঠ 21 বিধৰো অধিক সামগ্ৰী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে জিএসটিৰ ফলত মূল্য আৰু কৰ হ্ৰাস হোৱা সামগ্ৰীৰ তালিকা প্ৰকাশ ঘেঁহু চাউল দৈ ওপৰত লগোৱা হ'ব কৰ শূন্য জিএসটিৰ পাছতে হ্ৰাস হ'ব টিভি মোবাইল ফোন আৰু ৰেফ্ৰিজাৰেটৰ দাম পূৰ্বে 31% অধিক কৰ আছিল ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰত ইয়াৰ লগতে 21 পৰা 18% হ্ৰাস কৰা হৈছে এলপিজি ষ্টোভৰ কৰ আৰু আমি যেহেতু জানাইছো যে ইতিমধ্যে দেশৰ লাখ লাখ জনতালৈ বৰ্তমান সময়ত এক ভাল খবৰ আহি পৰিছে কিয়নো শীঘ্ৰে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হয় আপোনালোকে ঠিকে শুনিছে যিসকল সাধাৰণ জনতা আছে তেওঁলোকৰ জীৱনলৈ কিছু সকাহ আনিবলৈ ইতিমধ্যে এই পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বিগত কিছুদিন পূৰ্বে জিএসটিৰ এখন সন্মিলন বৈঠক এখন অনুষ্ঠিত হৈছিল 56 সংখ্যক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই 56 সংখ্যক বৈঠকতে ইতিমধ্যে জিএসটি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু শেহতীয়াকৈ যেহেতু পেট্ৰল ডিজেলৰ সন্দৰ্ভতো ইতিমধ্যে তেওঁ এক মন্তব্য উত্থাপন কৰিছিল যে তেওঁ উল্লেখ কৰিছিল যে হয়তো যদি পেট্ৰল ডিজেলৰ ওপৰত জিএসটি লগোৱা হয় তেন্তে শীঘ্ৰে পেট্ৰল ডিজেলৰ দামসমূহ হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে কিন্তু ইয়াৰ পিছতে এতিয়া প্ৰায় 21 বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস হোৱাৰো ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে আৰু জিএসটিৰ ফলত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অকল মূল্যই নহয় কৰ হ্ৰাস হোৱাৰো ইতিমধ্যে সম্ভাৱনা আছে অৰ্থাৎ যিসমূহ বস্তু পূৰ্বতে কৰ নিৰ্ধাৰণ কৰা হৈছিল বা যিসমূহ বস্তুৰ মূল্য পূৰ্বতে বেছি হোৱা দেখিবলৈ পোৱা গৈছিল সেইসমূহ বস্তুৰ ওপৰত যদি জিএসটি প্ৰদান কৰা হয় সেইসমূহ বস্তুৰ এতিয়া দাম হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা সেই সামগ্ৰীসমূহৰ যি তালিকা আছে সেই তালিকাসমূহ ইতিমধ্যে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ পেকিং নকৰা যিসমূহ ঘেঁহু চাউল আৰু দৈ আছে সেইসমূহৰ ওপৰত এতিয়া শূন্য কৰ লগোৱা হ'ব বুলি ইতিমধ্যে জাৰি কৰা হৈছে অৰ্থাৎ তেওঁ সেইসমূহ বস্তুৰ ওপৰত কৰ সেইসমূহ বস্তু সেই সকলোবোৰ বস্তু অৰ্থাৎ যিসমূহ পেকিং নকৰা ঘেঁহু চাউল আৰু দৈ আছে সেইসমূহ বস্তু এতিয়া কৰ শূন্য হৈ পৰিব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে জিএসটি হ্ৰাস হোৱাৰ পাছত দাম হ্ৰাস হোৱাৰ সম্ভাৱনা ইতিমধ্যে আছে টিভি মোবাইল ফোন আৰু ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী আছে সেই ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ দাম হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে যদিহে সেই সামগ্ৰীসমূহৰ ওপৰত জিএসটি প্ৰদান কৰা হয় আৰু শীঘ্ৰে হয়তো ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰতো জিএসটি প্ৰদান কৰা হ'ব আৰু জিএসটিৰ পাছতে হ্ৰাস হ'ব টিভি মোবাইল ফোন আৰু ৰেফ্ৰিজাৰেটৰ দামসমূহ আৰু পূৰ্বতে 31%ৰো অধিক কৰ আছিল ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰত অৰ্থাৎ পূৰ্বতে যেহেতু দেখিবলৈ পোৱা গৈছিলে 31%ৰো অধিক কৰ লগোৱা হৈছিলে ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰত আৰু যাৰ লগে লগে বৃদ্ধি পাইছিলে টিভিসমূহৰ দাম মোবাইল ফোনসমূহৰ দাম আৰু ৰেফ্ৰিজাৰেটৰ ফ্ৰিজসমূহৰ দাম অৰ্থাৎ সমগ্ৰ যিসমূহ ইলেক্ট্ৰনিক যিসমূহ বস্তু আছে সেই বস্তুসমূহৰ দাম দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সুধোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে এতিয়া পূৰ্বে যেহেতু 31%ৰো অধিক কৰ বহন কৰিবলগীয়া হৈছিলে সেই ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰত আৰু যদি এতিয়া এই ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ ওপৰত জিএসটি প্ৰদান কৰা হয় তেন্তে সেই জিএসটি প্ৰদান কৰাৰ পিছতে যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম পূৰ্বতকৈ হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে 21 পৰা 18% হ্ৰাস হ'ব এলপিজি ষ্টোভৰ কৰ অৰ্থাৎ যিসমূহ এলপিজি ষ্টোভ আছে সেই ষ্টোভসমূহৰ কৰ 21 পৰা 18% হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ যিসমূহ সামগ্ৰী আছে মুঠ 21 বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস হোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে আৰু এই 21 বিধ সামগ্ৰীসমূহৰ ওপৰত শীঘ্ৰেই জিএসটি লগোৱা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যিহেতু বিগত কিছুদিন পূৰ্বে নিৰ্মলা সীতাৰমণে এই বিষয় সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত কৰিলে জিএসটি 56 সংখ্যক বৈঠক অনুষ্ঠিত কৰিছিলে আৰু সেই জিএসটি 56 সংখ্যক বৈঠকত পেট্ৰল ডিজেলৰ দাম হ্ৰাস হোৱাৰো ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে আৰু লগতে যিসমূহ ৰেলৰ যিসমূহ টিকট আছে সেই ৰেলৰ অত্যাৱশ্যকীয় টিকটসমূহৰ দামো ইতিমধ্যে হ্ৰাস হোৱাৰ সম্ভাৱনা জাৰি কৰা হৈছে আৰু সেইসমূহৰ পিছতে এতিয়া দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে আৰু এবিধ দুবিধ নহয় সৰ্বমুঠ 21 বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ইতিমধ্যে হ্ৰাস হোৱাৰ সম্ভাৱনা জাৰি কৰা হৈছে জিএসটিৰ পাছতে আৰু ইয়াৰ পিছতে এতিয়া কিছু সকাহ প্ৰদান কৰা হ'ব দেশৰ সাধাৰণ জনতালৈ